নমস্কাৰ বন্ধুসকল, টেকটক্স ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, অৱশেষত সেই ভাল খবৰটো আহিল। অসম সৰ্বশিক্ষা অভিযান মিছনৰ অধীনৰ প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ঠিকাভিত্তিক শিক্ষক পদৰ বাবে যিসকল শিক্ষকে আবেদন কৰিছিলে সেই প্ৰাৰ্থীসকলৰ বাবে ইতিমধ্যে চূড়ান্ত মেধা তালিকা প্ৰকাশ পাইছে। আপোনালোকে অসম সৰ্বশিক্ষা অভিযান মিছনৰ অফিচিয়েল ৱেবছাইটত গৈ সেই চূড়ান্ত মেধা তালিকা পৰীক্ষা কৰিব পাৰিব। ইয়াৰ ডাইৰেক্ট লিংক মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে এটা দেখা পাইছে ফাইনেল মেৰিট লিষ্ট এছিষ্টেণ্ট টিচাৰ আণ্ডাৰ SSA আছাম, আৰু এইসমূহ পোষ্টৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰা হৈছিলে যোৱা বছৰ 24 ছেপ্টেম্বৰ তাৰিখে। ইয়াতে আপোনালোকে বিভিন্ন জিলা অনুযায়ী LP আৰু UP ছ'চিয়েল ছায়েন্স আৰু UP ছায়েন্স মেথছ ছায়েন্স এইসমূহ পোষ্টৰ লিষ্টসমূহ চাব পাৰিব। লিষ্টসমূহ ডাউনলোড কৰিবৰ বাবে আপুনি যিকোনো এখন ডিষ্ট্ৰিক্টৰ নাম চিলেক্ট কৰি তাতে ক্লিক কৰি দিলেই হ'ল। ক্লিক কৰাৰ লগে লগে সেই নিৰ্দিষ্ট জিলাখনৰ চূড়ান্ত মেধা তালিকা ফাইনেল মেৰিট লিষ্ট ডাউনলোড হ'ব PDF আকাৰে, আৰু তাত আপুনি আপোনাৰ নাম, ৰোল নাম্বাৰ, টেট ৰোল নাম্বাৰ, এপ্লিকেশ্যন নাম্বাৰ, নেম, কেণ্ডিডেট নেম, মাৰ্কছ ইত্যাদি সকলোখিনি চেক কৰিব পাৰিব। অৱশ্যে ইয়াত চিলেক্টেড কেণ্ডিডেটসকলৰ নামহে দিয়া হৈছে, তেওঁলোকৰ পোষ্টিং স্কুলৰ নাম দিয়া হোৱা নাই। আৰু আপোনালোক সকলোৱে জানে যে কালিলৈ অৰ্থাৎ 5 ফেব্ৰুৱাৰী তাৰিখে অসমৰ সৰ্ববৃহৎ শিক্ষক নিযুক্তি সম্পন্ন হ'বলৈ গৈ আছে। 5 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীস্থিত সৰুসজাই ষ্টেডিয়াম কমপ্লেক্সত অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মহোদয়ৰ উপস্থিতিত অসমৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই নৱনিযুক্ত প্ৰায় 29,701 গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক নিযুক্তি পত্ৰ প্ৰদান কৰিব। আৰু আপোনালোকক ইতিমধ্যে মই পূৰ্বৰ এটা ভিডিঅ'ত উল্লেখ কৰিছোঁৱেই যে এইসকল শিক্ষকেও যিসকল শিক্ষকে অসম সৰ্বশিক্ষা অভিযান মিছনৰ অধীনত নিযুক্তি লাভ কৰিছে, যিসকলৰ নাম ফাইনেল মেৰিট লিষ্টত উল্লেখ আছে, সেই শিক্ষকসকলেও অহা কালিলৈ পুৱা 7:30 বজাৰ ভিতৰত সৰুসজাই ষ্টেডিয়াম কমপ্লেক্সত উপস্থিত থাকিবলৈ তেওঁলোকক নিৰ্দেশনা জাৰি কৰা হৈছে। তেওঁলোকক লগতে এই কথাও জনাই থওঁ যে তেওঁলোকে নিযুক্তি পত্ৰ সংগ্ৰহ কৰিবলৈ যোৱাৰ সময়ত পূৰ্বৰ এক নটিফিকেশ্যনত উল্লেখ কৰা অনুসৰি আপোনালোকে লগত এটি অৰিজিনেল ফটো ID প্ৰুফ লগত লৈ যাব লাগিব। আপোনালোকে যদি মোৰ পূৰ্বৰ সেই নটিফিকেশ্যনখনৰ লগত সম্পৰ্কিত ভিডিঅ'টো এতিয়াও চোৱা নাই, তেতিয়াহ'লে ওপৰৰ আই বটনত গৈ সেই ভিডিঅ'টো চাব পাৰিব। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।